বন্ধু বান্ধৱীসকল, মই এই অসমখনৰে এগৰাকী খুবেই সাধাৰণ ঘৰৰ ছোৱালী। আজি মই বিশেষ এটা কাৰণত এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কোনো ধৰণৰ বিতৰ্কিত মন্তব্য নকৰিব, কাৰণ মই কাৰো বিৰোধিতা কৰিবলৈ গৈ এই ভিডিঅ'টো বনোৱা নাই বা কোনো ধৰণৰ দল সংগঠনৰ লগত মই আজিলৈকে জড়িত নহয়। মই জাষ্ট আমাৰ লগত যিখিনি হৈছে সেইখিনিৰ ওপৰত ভিত্তি কৰিহে মই এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব। মই আজিৰ পৰা প্ৰায় 3 বছৰ আগতে যিকেইটা অসম আৰক্ষী কনিষ্টবলৰ যিকেইটা পদ ওলাইছিল, মই সেই পদকেইটাৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিছোঁ। আজিৰ পৰা প্ৰায় 3 বছৰ আগত 2018 অসম আৰক্ষী কনিষ্টবলৰ 5000 পদ ওলাইছিল, প্ৰায় 6000 হ'ব। সেই পদকেইটা নামত আজি সুদীৰ্ঘ 3 বছৰে আমি কেৱল মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি 3 বছৰতে তেওঁলোকৰ এই পদকেইটাৰ নামত কোনো ধৰণৰ নিযুক্তি পাতিব লাগে বুলি তেওঁলোকে আজিলৈকে খবৰে নাছিল, কিন্তু প্ৰায় 6 মাহ মান আগৰ পৰা তেওঁলোকে বাৰে বাৰে এডমিট দিছে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ এডমিট দিছে, কেনচেল কৰিছে, পষ্টপন কৰিছে, এডমিট দিছে, কেনচেল কৰিছে, পষ্টপন কৰিছে। আচলতে আমাৰ লগত হৈ কি আছে? আমাৰ কি কষ্টৰ, আমাৰ মানে যিখিনি আমি কষ্ট কৰি আহিছোঁ আজিলৈকে, সেই কষ্টৰ কোনো ধৰণৰ মূল্য নাই নেকি? তাৰ উত্তৰ লাগে আমাক। আজি 4 বছৰে, সুদীৰ্ঘ 4 বছৰে ডেইলি কণ্টিনিউ ফিল্ডত ৰানিং কৰা, 4-5 কিলোমিটাৰ ৰানিং কৰা সহজ কথা নহয়। আৰু যিবিলাকে ফিল্ডত গৈ ৰানিং কৰে, ডেইলি যিবিলাকে ৰানিং কৰে, তেওঁলোকেহে গম পায় কেনেকুৱা কষ্টকৰ। গতিকে তাৰ নামত আমাক মানসিক আৰু শাৰীৰিকভাৱে কিয় হাৰাশাস্তি কৰি আছে? আজি 3 বছৰে তেওঁলোকে কি কৰি আছিল? কিয় নিযুক্তিটো পাতিব পৰা নাছিল আজি 3 বছৰে? এতিয়া যে ইলেকশ্যনৰ আগত নিযুক্তি প্ৰক্ৰিয়া পাতাৰ নামত মানে আমাক যে এনেকুৱা যে নিযুক্তি প্ৰক্ৰিয়া পাতিম, তাৰপিছত এডমিট দিব, তাৰপিছত অধিসূচনা জাৰি হ'ব, তাৰপিছত কেনচেল কৰি দিব। আপোনালোকে যদি জানিছিলে যে অধিসূচনা জাৰি হ'লে বা ইলেকশ্যন আহিলে নিযুক্তি প্ৰক্ৰিয়া পাতা সম্ভৱ নহয়, তেতিয়াহ'লে ফেব্ৰুৱাৰী 15 তাৰিখে এডমিট দিয়াৰ কি দৰকাৰ আছিল? 15খন ডিষ্ট্ৰিক্টৰ এডমিট দিয়াৰ কি দৰকাৰ আছিল? যদি জানিছিলে যে অধিসূচনা জাৰি হ'লে ইমান কেইখন ডিষ্ট্ৰিক্টৰ নিযুক্তি প্ৰক্ৰিয়া কম সময়ত পতা সম্ভৱ নহয়, তেতিয়াহ'লে এডমিট দি পেলাই সকলোকে এনেকুৱাকে মানসিকভাৱে কিয় কষ্ট দিছে? তাৰে উত্তৰ লাগে আমাক। আমাকতো এডমিট, আমিতো কোৱা নাছিলোঁ যে ইলেকশ্যনৰ আগত আমাক জল্দি পাতি দিয়ক, জল্দি পাতি দিয়ক, আমিতো কোৱা নাছিলোঁ। তাতকে যদি আপোনালোকে এখন নটিচ দিলে হয় যে ইলেকশ্যনৰ কাৰণে আমি পাতিব নোৱাৰিম নিযুক্তি প্ৰক্ৰিয়াটো, গতিকে ইলেকশ্যনৰ পিছত তোমালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো হৈ যাব, নটিচ এখন দিলেও আমি অন্তত ইমানখিনি মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন আজি হ'বলগীয়া নহ'ল হয়। আমি ভাবি আছোঁ যে অধিসূচনা জাৰি হ'লেও, যিহেতু 15খন ডিষ্ট্ৰিক্টৰ যিহেতু এডমিট দিছে, অধিসূচনা জাৰি হ'লেও আমাৰ ফিজিকেল টেষ্টটো হ'ব, কমপ্লিট হ'ব। হয়তো ৰিটেন টেষ্ট আমাৰ ইলেকশ্যনৰ পিছত হ'ব, কিন্তু ফিজিকেল টেষ্টটো আমাৰ হ'ব। তাৰ কাৰণে আমি ৰেগুলাৰ এনেকে ৰানিং কৰিছোঁ। আমি সকলোৱে যিবিলাকে কনষ্টেবলত যিবিলাকে এপ্লাই কৰিছে তেওঁলোকে জানিব, তেওঁলোকে ইমান কষ্ট কৰিছে, কি ক'ম আৰু। লাজ লগা হৈছে এতিয়া, ক'বলৈ দুখ লগা হৈছে এতিয়া। বাৰে বাৰে হতাশা। এতিয়া হয়তো বহুতে ক'ব যে আমিতো কি কয়, চৰকাৰেতো চাকৰি দিছে, APSC দিছে, কি কয় টেটৰ দিছে, আমুক তামুক। আৰে ভাই চাওক, APSC বা টেটৰ লগত কনষ্টেবলৰ চাকৰিটো কেতিয়াও তুলনা নকৰিব। যদি ফিজিকেল যদি পাতি পেলাই ৰিটেনৰ কাৰণে যদি ৰিটেন যদি নাপাতিলে হয়, তেতিয়াহ'লে আমি ইমান হাল্লা নকৰিলো হয়। কাৰণ কি ঘৰত বহি আমি 4 বছৰ কিয় 10 বছৰ আমি ৱেইট কৰিলো হয়। কিন্তু ফিজিকেল টেষ্টৰ কাৰণে শাৰীৰিক পৰিশ্ৰম কিমান কৰিব লাগে, কিমান ৰানিং কৰিব লাগে, আপোনালোকে হয়তো এইটো ভাবিব নোৱাৰিব। গতিকে প্লিজ কৈছোঁ আপোনালোকে APSCৰ লগত, টেটৰ লগত, হেল্থৰ লগত আমাৰ আসাম পুলিচ কনষ্টেবলৰ চাকৰিটো কেতিয়াও তুলনা নকৰিব।
শাৰীৰিক পৰিশ্ৰম আৰু মানসিক পৰিশ্ৰমৰ মাজত বহুত পাৰ্থক্য আছে। আজি আমি ভালে আছো, আজি আমি সুস্থ সবল হৈ আছো, সেইকাৰণে ৰানিং কৰি আছো। সদায় মানুহৰ শাৰীৰিক ক্ষমতা একে নাথাকে, আপোনালোকে হয়তো জানে। আজি আমি সুস্থ সবল হৈ আছো কাৰণে আমি ডেইলি 4-5 কিলোমিটাৰ ৰানিং কৰি আছো, কিন্তু কালিলৈকে ভগৱানে নকৰক কালিলৈকে যদি ভৰি এখন ভাগি যদি পৰি থাকো বিছনাত, পাৰিম জানো? কি কম আৰু কবৰ কাৰণে মানে একদম কালি যিখন নটিচ ওলালে মাৰ্চৰ 2 তাৰিখে, সেই নটিচখন পাই পেলাই এনেকুৱা অৱস্থা হৈছে। আমি সকলোবোৰ মানে মেক্সিমামে আমি কণ্টেক্টত থাকোঁ, যিবিলাকে এইটো পোষ্টৰ কাৰণে আমি এপ্লাই কৰিছোঁ বা যিবিলাকে ৰানিং কৰি আছোঁ, মেক্সিমাম আমি কণ্টেক্টছত আছোঁ। কিন্তু চবৰে মানে এটাই দুখ যে আমাৰ লগত এনেকুৱা বাৰে বাৰে কিয় হয় বাৰে বাৰে আমাৰ লগত এনেকুৱা? আমাৰ ভুলটো ক'ত? তাতকৈ যদি এখন নটিচ দিলে হয়, আমি হয়তো ইমানখিনি মানসিকভাৱে আমি ইমান ভাগি পৰিবলগীয়া নহল হয়। আজি যেতিয়া আমাৰ 19 বছৰ বয়স আছিল তেতিয়া এপ্লাই কৰিছিলোঁ। আজি 22 বছৰ বয়সীয়া, আৰু ছোৱালী মানুহৰ 22 বছৰ বয়স বুলি ক'লেতো জানেই কেনেকুৱা পৰিস্থিতি। 2বাৰ বা 3বাৰ এপ্লাই কৰিব পৰা বয়স এবাৰতে গ'ল, তাতে আকৌ জেনেৰেল। মই নিজৰ কথা কৈছোঁ, মই জেনেৰেল 23ৰ পৰা মই আৰু নেক্সট টাইম যে ক'ৰবাত মানে আবেদন কৰিব পাৰিম, মোৰ আৰু বয়স নাই। পাৰিম হয়তো বেলেগ ডিপাৰ্টমেণ্টত পাৰিম, কিন্তু মই এই ডিফেন্স লাইনত মোৰ আৰু বয়স নাই এপ্লাই কৰিব পৰা। আচলতে বুজি পালোঁ যে অসমত থাকি পেলাই চৰকাৰী চাকৰি কৰি খোৱা বা কিবা এটা আশা কৰা, সপোন দেখাটো আচলতে ভুল, পাপ আচলতে। বুজি পালোঁ। এতিয়া কৈছে যে ইলেকশ্যনৰ পিছত ফিজিকেল টেষ্ট পাতিব। এপ্ৰিলত ইলেকশ্যন হ'ব, মে'ত ইলেকশ্যনৰ ৰিজাল্ট দিব। মে'ৰ শেষলৈকে আপোনালোকে জানে ভৰ বাৰিষা, একাঠু বোকা হ'ব ফিল্ডত। একাঠু বোকাত 3 কিলোমিটাৰ ৰানিং কৰা সহজ কথা নেকি? 2 কিলোমিটাৰ 3 কিলোমিটাৰ ৰানিং কৰা একাঠু বোকাত সহজ কথা নেকি? তেতিয়া ক'ব বোকাৰ কাৰণে পাতিব নোৱাৰিলোঁ। মাজতে যে অক্টোবৰত পষ্টপন হৈ গ'ল, অক্টোবৰত পষ্টপন হোৱাৰ পিছত অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 4 মাহ আছিলে। 4 মাহ আছিলে আপোনালোকৰ হাতত এই নিযুক্তি প্ৰক্ৰিয়াটো পাতিবৰ বাবে। ইমান দিনলৈকে ৱেইট কৰাৰ কি দৰকাৰ আছিল? যদি জানিছিলে যে অধিসূচনা জাৰি হ'লে পাতিব নোৱাৰিম, যিবিলাক এপ্লাই কৰিছে সেইবিলাকৰ নিযুক্তি প্ৰক্ৰিয়া পাতিব নোৱাৰিম, কিয় দিছিল এডমিট? তাতকে সেই 4 মাহতে কিয় নাপাতিলে আপোনালোকে? মাজতো 4 মাহ পাইছিল আপোনালোকে। ল'ৰাবোৰতো আৰু দুখ লগা পৰিস্থিতি। তেওঁলোকে কোম্পানীত কাম কৰি আছে, কোম্পানীৰ পৰা কাম এৰি আহি পেলাই ইণ্টাৰভিউ দিম বুলি আহে ঘৰত, আহি পেলাই ইণ্টাৰভিউৰে অৱস্থা। এফালে চাকৰিও গ'ল, কামো গ'ল, এতিয়া বেকাৰ হৈ ঘৰত বহি থাক। আৰু আমিবোৰ আৰ্থিকভাৱে ইমানো সবল নহয় যে আমি নিজাকে বহুত টকা ইনভেষ্ট কৰি পেলাই বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম। বহুতৰ ঘৰৰ ফালে ইমান আৰ্থিকভাৱে সবল নহয়, সেইকাৰণে হয়তো আমি পুলিচৰ ইমান সৰু পদ এটাৰ কাৰণে, আটাইতকৈ সৰু পদ এটাৰ কাৰণে আমি ইমান কষ্ট কৰিবলগীয়া হৈছে। আমি আৰ্থিকভাৱে ইমানো সবল নহয়। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, প্লিজ এবাৰ চাওক আমাৰ ফালে মূৰ দাঙি। ইমান ধৈৰ্যৰ পৰীক্ষা নল'ব আমাৰ। আমি মানসিকভাৱে বহুত ভাগি পৰিছোঁ। আজি 3 বছৰে আপোনালোকে আমাক মানসিক আৰু শাৰীৰিক যিমানখিনি হাৰাশাস্তি দিছে, এতিয়া আৰু কি ক'ম, আৰু ভাষা নাই। চব শেষ কৰি দিলে, চব বৰবাদ হৈ গ'ল, চব বৰবাদ। উপায় নোহোৱা হৈছে আৰু কি কৰিম কি নকৰোঁ। আজি 3 বছৰে উঠোতে বহোতে কেৱল এটাই সপোন,
অসম আৰক্ষীত যোগদান কৰিম আৰু সপোনৰ বিনিময়ত কি পালো কেৱল মানসিক হাৰাশাস্তি শাৰীৰিক হাৰাশাস্তি আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছো অতি সোনকালে আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰক লাগিলে ৰিটেন যেতিয়া পাতে আপোনালোকৰ ইচ্ছা প্লিজ ফিজিক্যাল টেষ্টটো অতি সোনকালে শেষ কৰক আমাৰ শাৰীৰিক ক্ষমতা সদায় একে নাথাকে আৰু বহুতে এনেকে সব কাম এৰি পেলাই এটা কামৰ কাৰণে ইমান দিন যুঁজি থাকিব নোৱাৰে সবৰে ঘৰৰ ফালে পৰিস্থিতি একে নাথাকে সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছো আৰু এই ভিডিওটো লৈ পেলাই কোনো ধৰণৰ বিতৰ্কিত মন্তব্য নকৰিব মই কাৰো বিৰোধিতা কৰা নাই জাস্ট আমাৰ লগত যিখিনি হৈছে মই সেইখিনিৰ ওপৰত ভিত্তি কৰিহে মই ভিডিওটো বনাইছো মই কোনো দল সংগঠনৰ লগত জড়িত নহয় মই বাৰে বাৰে কৈছো মই জাস্ট আমাৰ লগত যিখিনি হৈছে মই সেইখিনিৰ ওপৰত ভিত্তি কৰিহে বনাইছো গতিকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম